ভৱিষ্যতে এটা পাইকইনৰ দাম 5 টকাই হওক 10 টকাই হওক বা লাখ টকাই হওক, কিন্তু ইয়াৰ পৰা আমি যি পাম সম্পূৰ্ণ ফ্ৰীকে পাম। নমস্কাৰ পাইনীয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে পাইছ এণ্ড মলৰ তৰফৰ পৰা এটা সুন্দৰ নিউজ লৈ আহিছোঁ মই। পাইছ এণ্ড মলে তেওঁলোকৰ ছাৰ্ভিচবিলাক আজিৰ পৰা 5খন দেশত আৰম্ভ কৰিছে। আৰু এই 5খন দেশত যদি বাৰ্তাৰ প্ৰক্ৰিয়াবিলাক অৰ্থাৎ বস্তু বাই চেল প্ৰক্ৰিয়াবিলাক ভালদৰে চলি থাকে, ভৱিষ্যতে অতি সোনকালে অন্য দেশবিলাকতো ইয়াৰ ছাৰ্ভিচবিলাক সোনকালে আৰম্ভ কৰিব বুলি টুইটাৰত জানিবলৈ দিয়ে। আজিৰে পৰা পাইছ এণ্ড মলৰ ছাৰ্ভিচবিলাক ষ্টাৰ্ট হোৱা দেশকেইখন হৈছে ভিয়েটনাম, মালয়েছিয়া, ফিলিপাইন, টগো আৰু আইভৰি। অন্যহাতে যোৱা কেইঘণ্টামানৰ পূৰ্বে বিটকইন পুনৰ $19,000 তললৈ নমা দেখা গ'ল। বিটকইন আৰু অন্যান্য ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটত যিসকলে ইনভেষ্ট কৰিবলৈ ৰখি আছিল সেইসকলৰ বাবে সুন্দৰ খবৰ এইটো। আপোনালোকে ভাবিব পাৰে বিটকইনৰ দাম দিনক দিনে ধাৰাসাৰ কমি আহি আছে, এইটো আকৌ কেনেকৈ ভাল খবৰ হ'লগৈ। আৰু পাৰ্চনেলি ময়ো বিটকইন $70,000 তললৈ নমালৈ ৱেইট কৰি আছোঁ বিটকইন আৰু অন্যান্য ক্ৰিপ্ট'কাৰেঞ্চি কইনবিলাকত ইনভেষ্ট কৰিবৰ বাবে। কিন্তু কেনেকৈ ভাল খবৰ সেইটো মই এইটো ভিডিঅ'ত নেদেখুৱাওঁ, কাৰণ এইটো ভিডিঅ' মই দীঘল কৰিব বিচৰা নাই। আৰু যদিহে আপোনালোকে ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটত ইনভেষ্ট কৰিম বুলি ভাবিছে, তেন্তে বেছিক নলেজবিলাক বা সাধাৰণ জ্ঞানবিলাক নোহোৱাকৈ আপোনালোকে ইনভেষ্ট নকৰিব, কাৰণ এখন এনেকুৱা মাৰ্কেট য'ত আপোনাক ৰাতিটোৰ ভিতৰতে কোটিপতিও বনাই দিব আৰু ৰাতিটোৰ ভিতৰতে ৰোডপতিও বনাই দিব পাৰে। চ' ইয়াত পেহলে লাৰ্ণিং আৰু পিছতহে আৰ্নিং। আৰু ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট সন্দৰ্ভত মই বেছিক ভিডিঅ'বিলাক লাহে লাহে আনি আছোঁ। আপোনালোক যদিহে ক্ৰিপ্ট' ট্ৰেডিঙৰ প্ৰতি আগ্ৰহী, তেন্তে সেই ভিডিঅ'বিলাকো চাব পাৰে। বিগত 4-5 বছৰত মই ক্ৰিপ্ট' মাৰ্কেটৰ পৰা যিবিলাক অভিজ্ঞতা লাভ কৰিলোঁ, সেইবিলাক মই লাহে লাহে শ্বেয়াৰ কৰি গৈ থাকিম। চ' এনেধৰণৰ ভিডিঅ'বিলাক আৰু পাই নেটৱৰ্কৰ নতুন নিউজবিলাক সঠিক সময়ত সঠিকভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'ব। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো আৰু দীঘল কৰি আপোনালোকক ব'ৰ নকৰোঁ। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।